এতিয়া আজি ভিডিঅ'টো ষ্টাৰ্ট কৰা আবেলিয়ে হ'ল। মই এতিয়া চাহ বনাই আছোঁ। চাহ খাই লওঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। আজি পিঠাগুড়ি খুন্দিম, ভিডিঅ' কৰিম, চাই থাকক। এতিয়া মই পিঠা বনাবলৈ লৈছোঁ, ভুকীয়া পিঠা। আপোনালোকক দেখুৱাওঁ, আপোনালোকে চাই থাকক দেই কেনেকৈ বনাইছোঁ। চবেই জানেই বা সেইটো চিম্পুল একেবাৰে। মই এনেকৈ পিঠাগুড়ি লৈছোঁ। পিঠাগুড়িখিনি শুকানকৈ লৈ তাৰপৰা তাত নিমখ, হালধি, তাৰপৰা অকণমান বেকিং দিছোঁ। বেকিংখিনি দি তাৰপৰা পানী দি পেলাই এনেকৈ পিঁয়াজ দি কাটি দিছোঁ। তাত সৰু সৰুকৈ পিঁয়াজ কাটি এনেকৈ ঘুটি লৈছোঁ। মিশ্ৰণটো অকণমান পনীয়া হৈছে, তাত আৰু অলপ পিঠাগুড়ি মিক্স কৰিব লাগিব। এতিয়া এনেকৈ পেনখন পাতি দিছোঁ। তাত পাতি পেলাই তাত গেছটো বহাই দিছোঁ। বহাই দি তেল দিছোঁ। তেলখিনি গৰম হ'বলৈ দিম। দি লৈ ঢাকি দিম। এতিয়া হৈছে ফুটিছে, পানী পৰিলে নেকি, এনেকৈ লুটিয়াই দিছোঁ। লুটিয়াই দি আকৌ পুনৰ ঢাকি দিম। এতিয়া পিঠাখিনি বনাই হ'লেই। এতিয়া চাহ খাম, পিঠাৰ সৈতে খাম চাহ। তাৰপৰা আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া সন্ধিয়াই হ'ল। সন্ধিয়া হৈ প্ৰাৰ্থনা কৰিলোঁ, পঢ়ুৱাই লওঁ। তাৰপৰা ভাতত লাগিমগৈ আৰু। দিনটো কি কৰিলোঁ, কি নাই কৰা দেখাইছোঁ যিখিনি পাৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ তেন্তে আহিছোঁ। শুভৰাত্ৰি। গুড নাইট বুলি কৈ দিয়া। হেল্ল' এভৰিৱান, আপোনালোক সকলোৱে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজাত আমি কি কৰোঁ আৰু দেখাই থাকিম। আৰু মোৰ ফালৰ পৰা সকলোলৈ বিশ্বকৰ্মা পূজাৰ বহুত বহুত শুভেচ্ছা থাকিল। আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে। মই দেখাই থাকিম কি কৰোঁ, কি নকৰোঁ, আপোনালোকে চাই থাকিব। এয়া আমাৰ বিশ্বকৰ্মা চাৰিখন ধুনীয়াকৈ ধুই পেলানি মালা চালা ধূপ দি পেলানি, ধূপ চুপ দি ধুনীয়াকৈ পূজা কৰি এতিয়া এনেকৈ ৰাখি থৈছোঁ। এয়া মায়ে বনাই আছে ক্ষীৰ। এইফালে চাই দিয়ক। বিশ্বকৰ্মা পূজাৰ উপলক্ষে আজি ক্ষীৰ অকণ বনাই গোঁসাই গুৰিত আগবঢ়াম বুলি মনতে কল্পনা কৰিছোঁ। কামকণ যাতে শুভ মনে হৈ যায়। এয়া মায়ে সেৱা লৈছে বিশ্বকৰ্মাৰ ওচৰত। এতিয়া যাব ওলাইছোঁ মাহঁতৰ ঘৰলৈ বিশ্বকৰ্মা বুলি। বৌৰ লগত যাম, বৌ, মই, তাৰপৰা ভতিজাটো যাব ইমন, তাৰপৰা আৰু ছোৱালী যাব। আমি চাৰিটাই যাম আৰু। চাই থাকক ভিডিঅ'টো। ঘৰৰ পৰা আহিলোঁগৈ। তাত যাওঁতে ভিডিঅ' কৰা নহ'লে, তাত থাকোঁতেও ভিডিঅ' কৰা নহ'লে। আলহী আছিলে, কথা চথা পাতিলোঁ মেলিলোঁ। তাৰপৰা ঘৰলৈ এতিয়া আহি পেলানি বহিছোঁহি। গৰম উঠি গৈছেগৈ। তাৰপৰা আপোনালোকে চাই থাকক ভিডিঅ'টো। মাহঁতৰ ঘৰৰ পৰা অহাৰ পিছত ভিডিঅ' কৰা নহ'লে। আলহী ইটো সিটোকৈ আহি থাকিলে। আলহীৰ লগত ব্যস্ত হৈ থাকোঁতে ভিডিঅ' কৰাই নহ'ল। এতিয়া আজিলৈ সামৰিছোঁ এইটো ভিডিঅ'। তেন্তে আপোনালোকে যোনসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ তেন্তে আহিছোঁ। শুভৰাত্ৰি।